হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই চচ পিঠাৰ এটা ৰেচিপি দিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে পিঠাগুড়ি, গুড়, অলপমান বাটাৰ বা ঘিউ লাগিব। এতিয়া এটা বাটিত চকলিয়াই থোৱা গুড়খিনি অলপ গৰম পানী লৈ গুড়খিনি ভালদৰে গুলি লৈছোঁ। ভালদৰে ফেটি ল'ব যাতে গুড়খিনি গোটা হৈ নাথাকে। এতিয়া তাত 2 চামুচ ঘিউ দি মিলাই লৈছোঁ। এটা বাটিত পিঠাগুড়ি লৈ তাত গুড়খিনি দি ভালদৰে সানি লৈছোঁ। মিশ্ৰণটো ভালদৰে সানিব যাতে গোটা গোটা হৈ নাথাকে। কেৰাহী এখনত অলপমান ৰিফাইন ভালদৰে সানি লৈছোঁ। এতিয়া তাত মিশ্ৰণটো দি ঢাকি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি থ'ব। মাজে মাজে ঢাকোনখন দাঙি চাই আছোঁ। ফুট শব্দ কৰি ওপৰলৈ উঠি আহিলে পিঠাটো হ'ল বুলি গম পোৱা যাব। সময় কেৰাহীখনতে ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত লাহে লাহে এৰুৱাই আনি প্লেট এখনত উলিয়াই সৰু সৰুকৈ কাটি ল'ব। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।